ভাগে ভাগে মানে জেগাৰ কথা নাই নেকি? কলৈ গ'ল কি কথা? কলৈ গ'ল কি কথা? খবৰ ৰাখিবি ল'ৰা ছোৱালীবোৰ। দিনকাল ভাল নহয়। আজি ডাঙৰজনী বোৱাৰী ঘৰলৈ যায়, আপুনি গম পায়নে বাৰু? ডাঙৰজনী বোৱাৰী মাকৰ ঘৰলৈ যায়, বিহু নহয়। তই তাইক পথাৰলৈ যাবলৈ নকবি। মাকৰ ঘৰলৈ কাতি বিহুতো মাকৰ ঘৰলৈ যায়, বহাগৰ বিহুতো যায়, কাতি বিহুতো যায়। পাতি লগ বোৱাৰী টাউনৰ পৰা আহিবলৈ কওঁ, পিছত হলে মোৰ কথা টাউনৰ পৰা আহিবলৈ কওঁ, টাউনৰ পৰা মই ক'ব নোৱাৰো দে, শহুৰে সুধি লওঁ, মই হলে মই নাজানো। পিছত মোৰ হুলস্থুল লাগিব পাই। কিবা কৈছা? পথাৰলৈ বাৰু এতিয়া মানুহ যায় নে? পকাই নাই। মাকৰ ঘৰলৈ ল'ৰাটো কালিয়ে গ'ল, গম পাইনে? ডাঙৰটো ল'ৰা ঘৰত আছে জানো? আমাৰ কালি বাপেকটো হয় ৰাতি আপুনি ল'ৰাটো আছে নাই খবৰ লৈছিলে নে? ভাত চাত খাই শুহি আছে, কালিয়ে পঠিয়ালে। মইনো কেনেকে জানো? কলা মানুহ, মই সেইবিলাকত ইমান গুৰুত্ব। ল'ৰা ছোৱালী ঠাণ্ডা নাই। ল'ৰা ছোৱালী কেইটা? আমাৰ মই মৰো। আমাৰ ল'ৰা ছোৱালী কেইটানো? কেইটা আছিলে জানো পাই? ধনাছ, মনাছ, ভেবেলা, পুহাই, কণপাই, নিকাই, নটা ছোৱালী 9টা পাই ল'ৰা ছোৱালী। এতিয়া গোটেই 9টা ল'ৰা ছোৱালী হিচাপ মই কেনেকে ৰাখো বাৰু? মই তেতিয়াই কৈছিলো নহয়, নালাগে তুমি কোৱা লাগে বোৱাৰী আহিব, পিতেকহঁতৰ লগত বোৱাৰীকে সুকীয়াকে ভাত আনি খাব। বুঢ়া কালত কাৰ ঘৰলৈ যাবি ভাত এসাঁজ খাবলৈ? গ'লে এসাঁজ খাবগৈ পাৰিবি? অৱস্থা এয়া নাই, চৰকাৰৰ ফালৰ পৰা ঘৰ এটাও নাই। ওলাব। আজি অহা কথা আছে নহয়, ডিচি ছাৰ ইয়াৰ মিটিঙলৈ আহিবনি? আহিলে তুমি ক'বাচোন দেই। আহিবনি? আহিব আহিব। আমি 2টা দামচোন ওলাব ডিষ্ট্ৰিক্টলৈ। সেই মেম্বাৰ নে চেম্বাৰ সেইটো নকবি দেই বাবা। আমি ডিষ্ট্ৰিক্টলৈ ডাইৰেক্ট যাম। এতিয়া নাযাওঁ ভোমোৰা গুৰিলে।